নমস্কাৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ পলমকৈ হ'লেও আৰু আগন্তুক মাঘ বিহুৰ হিয়া ভৰা উলগ জনালোঁ আৰু আজি মই এই প্ৰথম দিনটোৰ নৱবৰ্ষৰ প্ৰথম দিনটোত কি কৰিছিলোঁ তাকে দেখুৱাবলৈ লৈছোঁ। এয়া মই আহিলোঁ ডিগবৈৰ পৰ্যটনথলী নাজিৰাটিং পৰ্যটন মেলা অনুষ্ঠিত কৰা হৈছে, তাতে বিপণীত অংশগ্ৰহণ কৰিছোঁ আৰু সেয়া দেখিছে নহয় সৌখন আমাৰ দোকান আৰু আশে পাশে ইমান যে সুন্দৰ সুন্দৰ দোকান, সুন্দৰ সুন্দৰ সামগ্ৰী আৰু এয়া ডিগবৈ সমষ্টিৰে বিধায়ক মহোদয় সুৰেণ ফুকন ডাঙৰীয়া আৰু লগতে ৰামেশ্বৰ তেলী ডাঙৰীয়াও ইয়ালৈ আহিছে, তেওঁলোকক ইয়াত আদৰি আনিছে আৰু লগতে এইবোৰ মোৰ সামগ্ৰীসমূহ দেখিছে নহয়, মোৰ জুৱেলাৰী কালেকশ্যনসমূহ। তাৰপিছতে এইবোৰ বোৱা কাপোৰবিলাক আনিছে পেহীৰ বোৱাৰীয়েকৰ ভনীয়েকে, তেওঁ নিজে প্ৰস্তুত কৰা হয় আৰু এইবিলাক আচাৰো আনিছে আৰু বহুত ধৰণৰ বস্তু আনিছে। সেইবিলাক টুপিও দেখা পাইছে নহয়, এইবোৰ নিজেই বনোৱা হয়। এইবোৰ ষ্টল আৰু এইবিলাক কিনা বাৰু সৌকেইখন আৰু এইবিলাক ইমান সুন্দৰ সুন্দৰ চিনি পাইছে চাগে আপোনালোকে, আহোম সম্প্ৰদায়ৰ। আৰু আমাৰ কাষতে এইখন এখন সুন্দৰ দোকান, বহুত সুন্দৰ সুন্দৰ কাঠৰ সামগ্ৰী আপোনালোককো দেখুৱাবলৈ নাপাহৰিলোঁ আৰু ইমান সুন্দৰ নেদেখুৱাকৈ কেনেকৈ থাকিব পাৰিম বাৰু। আৰু এইবোৰ চাওকচোন ইমান সুন্দৰ, আইঅ' কিমান যে ধুনীয়া ধুনীয়া সামগ্ৰী আৰু এইবিলাক ইমান মানুহে ক্ৰয় কৰিলে এই মাফলাৰবিলাক। তাৰপিছতে এইবিলাক বোৱা মেখেলা, ধুনীয়া ধুনীয়া কুৰ্তা, এনেকুৱা কুৰ্তা পাইজামা সেইবিলাকো উলিয়াইছিলে আৰু এয়া অলপমান বহিলোঁ। প্ৰথম দিনা 1, 2, 3 জানুৱাৰী আছিলে আৰু এয়া ময়ো এটা পাগৰি পিন্ধি ল'লোঁ আহোম সম্প্ৰদায়ৰ। তাৰপিছতে মা খুৰীহঁত আহিলে এয়া কুঁহিক লৈ, কুঁহিৰ লগতে অলপমান সময় কটালোঁ। তাৰপিছতে মাহঁতে তেতিয়া অলপমান ইফালে সিফালে ফুৰি আহিলে। বছৰৰ প্ৰথম দিন বুলি আমি এনেকৈ পাৰ কৰিলোঁ। পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ তেন্তে বাই বাই, ধন্যবাদ।